Hello everyone, welcome back to my YouTube channel Hagorika's Vlog 1. আৰু আজি ভিডিওটো অলপমান বেলেগ হ'বলৈ গৈ আছে। এইয়া বাবা। আমি এতিয়া যাম এটা ধুনীয়া ঠাইলৈ। ক'ত যাম আপোনালোকক দেখা আছে। গ্ৰাছলেণ্ড যাম। এই মামা আৰু আমি যাই আছো। আমি গোপাল থান পামে আৰু এইটো ৱাটাৰ সাপ্লাই এই আগত ভণ্টি আৰু মামা যাই আছে আৰু আমিও যাই আছো এনেকে আৰু বহুত ধুনীয়া ঠাই মানুহে উঠিব আহে গ্ৰাছলেণ্ড বহুত এনেকে আহিলো বেছি দূৰত নহয় বাৰু ওচৰতে গ্ৰাছলেণ্ড ফেৰভেলি নামৰ ঠাইখিনিতে আছে গৈ কেনে বহুত ভাল লাগে আপোনালোকে বাৰু ইয়াতে আহি পাইছেনে কমেণ্ট কৰিবচোন জাগাখিনি আৰু সেইফালে আমাৰ পাগলাদিয়া নদী তাৰে কাষে কাষেটো মথাউৰি আমি মথাউৰিৰে গৈ আছো মথাউৰিৰে গ'লে চৰ্টকাট হয় আৰু দেখিছেনে একফালে নদী আৰু এফালে ইমান ডাঙৰ ডাঙৰ পথাৰ আপোনালোকক গৈ পাই দেখাইছো ৰাস্তাটো কেঁচা যদিও ভাল লাগে যাই কেনে ইমান ধুনীয়া সেউজীয়া পৰিৱেশ তাৰে মাজে মাজে আমি গৈ আছো মথাউৰিটো যেহেতু এইটো মথাউৰি সেইকাৰণে এইটো পকী হোৱা নাই এতিয়ালৈকে আৰু এয়া পালো আমি নতুন মথাউৰি বনাই আছিলে হ'ল এতিয়া মথাউৰিটো এইফালে যাই থাকিব লাগে এনেকৈ আৰু পৰিৱেশটো খুবেই সুন্দৰ ইমান ধুনীয়া দেখিছে চাৰি আৰু এয়া ভণ্টি আৰু মামা মামা আৰু এয়া দেখিছে তাতে ফটো উঠিব গৈছে আৰু বতৰটো আজি ভাল লাগিছে ফৰকাল সেইকাৰণে আমি আহিব পাৰিলোঁ বৰষুণ দিওঁ দিওঁ হৈছিলে যদিও এতিয়ালৈকে দিয়া নাই আৰু এইফালে ল'ৰাবিলাকে খেলিব আহে ফিল্ডত গ্ৰাছলেণ্ড আমাৰ ঘৰৰ 5 কিলোমিটাৰমান দূৰতে হয় ইমান যে ভাল লাগিলে ঠাইখিনি আমি যেতিয়া গৈছিলোঁ তেতিয়া ইমান এটা ভাইৰেল হোৱাই নাছিলে এতিয়াতো যেতিয়াই চাওঁ মোবাইলটো তেতিয়াই গ্ৰাছলেণ্ড ভালো লাগে দিয়কচোন আমাৰ গাঁৱৰে পৰিৱেশ সকলোৱে গ্ৰাছলেণ্ডত ফটো ৰিলছ বনোৱাত ব্যস্ত দেই আপোনালোকে আহিব আৰু এতিয়াতো গ্ৰাছলেণ্ডত মানুহ ইমানেই হৈছে মথাউৰিটোত গাড়ী থ'বলৈ জেগা নোহোৱা হৈছে আৰু দোকান পোহাৰো যথেষ্ট এতিয়া হ'বলৈ ধৰিছে বহুত ভাল লাগিলে আৰু এটা কথা ভাল লাগিলে বহুত দূৰ দূৰণিৰ পৰা এনেকৈ গম পাই কেনে আহিছে গ্ৰাছলেণ্ডত ভালো লাগিছে আমিও গৈ পোৱা নাছিলোঁ তাৰপিছত মই বোলো মামাক ক'লোঁ কিনো গ্ৰাছলেণ্ড ওলাইছে চাওঁগৈ বোলা কেনেকুৱা বা পৰিৱেশ আৰু আমাৰ দিনটোৱে ভাল আছিলে ইমান ধুনীয়া মলয়া বতাহ দি আছিলে নহয় গৈও ভাল লাগিলে এয়া আমাৰ লক্ষ্যপথ পালোহিয়ে এয়া হৈছে গ্ৰাছলেণ্ড চাৰিওফালে সেউজীয়া আপোনালোকে আহি পাইছে নেকি কমেণ্ট কৰিব ইমান এলেকা দেখিছেনে খালি সেউজীয়া এইফালে একে আমি যেতিয়া গ্ৰাছলেণ্ডত গৈছিলোঁ তেতিয়া একেবাৰে মানুহ নাছিলে আমিয়ে প্ৰথম যোৱাৰ নিচিনা আৰু সেইখিনি সময়ত ক'তো ভাইৰেলো হোৱা নাছিলে যেতিয়া লাহে লাহে মানুহ যাবলৈ ধৰিলে ফটো উঠিবলৈ ধৰিলে তেতিয়া সকলো ভাইৰেল হৈ গ'ল
আৰু সকলোৱে আহিবলৈ মন কৰিবই দিয়কচোন। ইমান সেউজীয়া পৰিৱেশ, ইমান ধুনীয়া। আৰু এতিয়া আহিলে ঘৰৰ কথা পাহৰাই যায়, সকলো কথা পাহৰাই যায়। আৰু বহুত পুৰণা বহুত বছৰ জুৰি থকা গছবোৰ আছে। তাতে ফটো উঠিবলৈও ধুনীয়া আৰু ভিউটো বহুত ধুনীয়া হৈছে। আৰু কাষতে আমাৰ পাগল দিয়া নদীটোতো আছেই। আপোনালোকক এবাৰ ভিউটো ধুনীয়াকৈ দেখাই দিছোঁ ৰ'ব। ধুনীয়া বতাহ বলি আছে, বহুত ভাল লগা পৰিৱেশ। আপোনালোকেও যদি আহি পোৱা নাই আহিব, বহুত ভাল লাগে। আমি ফটো উঠা জাগা বিচাৰি বিচাৰি এনেকৈ খোজকাঢ়ি আছোঁ। আৰু এই বন বহুত ওখ ওখ হৈ যায়, এতিয়া হ'বহে আৰু ওখ। এনেকুৱা জাগাত আহিলে যাবৰে মন নাযায়, ইমান ধুনীয়া পৰিৱেশ। ভাল জাগাই নাই। ফটো উঠি আছে কেমেৰামেন পোজ দি আছে। আমি ৰিলছ ভিডিঅ' ফটো বনাই এতিয়া ঘৰ মোৱা হ'লোৱে, যিহেতু গধূলিও হ'ল। আজিলৈ আহিছোঁ। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। থেংক ইউ।